মৰা মানুহবোৰ কবি আমানুল হুছেইন। মৰা মানুহবোৰ শাৰী পাতি থিয় হৈ আছে মৃত শৰীৰবোৰৰ ৰং চাই। জীয়া মানুহবোৰে কিলি পাৰি হাঁহিছিল। জীৱিত মানুহবোৰ ইহঁতবোৰো মৰাই, ইহঁতক কুৰুকি খাবলৈ নতুনকৈ আকৌ মৰাৰ প্ৰয়োজন নাই। কাৰণ মৰাক মাৰি খোৱাৰ প্ৰবৃত্তি পুহি ৰাখে প্ৰত্যেকজন জীয়া মানুহে। এদিন এজন মৰা মানুহ জি উঠিল। দুৰ্বলৰ ওপৰত সবলৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি জীয়া মানুহ শংকিত হৈ পৰিল। জীয়া মানুহৰ আত্মসন্মানৰ ভয়ত আন একোৱেই নালাগে। পৃথিৱীখন তল কৰিও নিজে উপঙি থকাৰ চিন্তা। আন মৰিলেও মৰক, ধ্বংস স্তূপৰ মাজতো স্ব-অৱস্থান প্ৰতিজন জীয়া মানুহ। সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক লোভী মানসিকতা খোপনি পুতে একোটি সম্ভ্ৰান্ত মন। এয়াই যেন জীয়া মানুহৰ পণ ধন। সৰ্বোচ্চ লুটাৰ ফন্দিত অটল। আৰু সেইদিনাই প্ৰতিজন জীয়া মানুহৰ মৃত্যু হ'ল, যিদিনাই এই মৰা মানুহবোৰ জি উঠিল। মৰা মানুহ